কবি অমল জেবি। কবিতা পাঠ কৰিছে মৃদুল চুতীয়াই। এটকা দুটকাৰ পৃথিৱী, কাৰ গৰজ এটকাত প্ৰেমত পৰিবলৈ? দুটকাত পাৰি নেকি? পাৰি পাৰি। কি পাৰি? সপোন চাবলৈ এটকা দুটকাৰে? ধেৎ, এটকা চলে নেকি? চলে নেকি দুটকা? চলেতো মৰাশৰ সৎকাৰত। আমি কি মৰাশ নেকি? এটকা দুটকাৰে কি ঘূৰিছে জীৱাণু? এটকা দুটকাৰে কি চাইছে মুদ্ৰাৰ জিনজিননি? এটকা দুটকাৰে কি আঁকিছে সপোনৰ স্কেচ? এটকা দুটকা জহন্নামে যোৱা এটি মুদ্ৰা, বুটলিব নোৱাৰি, পকেটত গুজিব নোৱাৰি। চান্দা ভিক্ষা দিব পাৰি জানো? পাৰি পাৰি। হেইট, কনফিউজ। দুলি দুলি শুই থাকে মানি বেগৰ চৰ্দাৰ হৈ এটকা দুটকা এই পৃথিৱীত।